ফাইনেলি আমি আজি পটককৈ মানে কোনো প্লেন হোৱা নাই, তো আমি পটককৈ ওলাই আহিলোঁ উমানন্দ নহয়, একচুৱেলি উজান বজাৰৰ ফালে ফুৰিবলৈ আহিছিলোঁ। তো এই লগৰ দুজনমান আছে, সিহঁতে ক'লে যে আমি এনেই ফুৰি আহোঁ ক'ৰবাত। তো আমি পটককৈ প্লেন এটা কৰি উমানন্দ যাবলৈ ওলাইছোঁ। তো বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ ইয়াৰে পৰা। সেইটো চাওক আপোনালোকে, মহাবাহু ব্ৰহ্মপুত্ৰ। এয়া আমাৰ MV মেঘনা, এইটো ব্ৰহ্মপুত্ৰ নদীৰ ধাৰ চাওক, বা এইটো আমাৰ লগত মক্কেলকেইটা, আৰু সেইটো এইফালে যাম আমি। তো বলক আমাৰ লগত যাত্ৰাটো আৰম্ভ কৰোঁ, ভালে কুশলে হওক আমাৰ যাত্ৰাটো, সেয়া কামনা কৰিলোঁ আৰু। চ' আমাৰ যাত্ৰা ইয়াত আৰম্ভ কৰিলোঁ আমি। জাহাজ লাহেকৈ ষ্টাৰ্ট দিলে, এয়া চাবলৈ পাই আছে, আগুৱাই যাই আছে জাহাজ। তো এয়া ঘূৰাই আছে। আমি বৰ্তমান মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত আছোঁ, ভয়ো লাগিছে। চব ৰ'ডাৰ ঘূৰি আছে পূৰা। বহুত মানুহ আগত যোৱা নাই, আগত বহুত ভিৰ হৈ আছে, ডেটছ ৱাই মানে এইফালে আছোঁ আৰু। তো আমাৰ যাত্ৰাটো মানে আৰম্ভ হওক নদীৰ ওপৰত। আমি আপোনাৰ লগত আকৌ লগ ধৰি আছোঁ। তো সকলোকে আমি মানে আমাৰ উজান বজাৰ ফালৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ। তো এয়া চাবলৈ পাই আছে, আমাৰ জাহাজ গৈ আছে। এয়া আমাৰ ৰাকেশ দা হাই কৰি আছে সকলোকে। তো নতুন এক্সপিৰিয়েঞ্চ কৰি ভাল লাগি আছে, ভাল মানে অলপ নাৰ্ভাছ আছোঁ, তথাপি মানে ভাল লাগি আছে, যিহেতু নতুন কিবা এটা ট্ৰাই কৰিবলৈ আহিছোঁ, আৰু লগতে আপোনালোকৰ কিবা এটা দেখাবলৈ চেষ্টা কৰি আছোঁ। বহুতে চাগে গুৱাহাটীত থাকিও উমানন্দ দেখিব পৰা নাই, আৰু বহুতে মানে আহিবও নোৱাৰে। তো যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। বলক আমাৰ মানে যাত্ৰাটো কণ্টিনিউ ৰাখোঁ আৰু বলক। এইফালে ৰূপৱে মানে এবাৰ ভাবিছিলোঁ ৰূপৱেৰে যাম বুলি, কিন্তু ৰূপৱে আৰু বেছিয়ে ভয় লাগে, তো সেইটো কাৰণে যোৱা নাই। এয়া আমি আহি পালোঁ, এয়া চাবলৈ পাইছে আপোনালোকে, এয়া গেট। তো জাহাজ এতিয়া পাৰ্ক কৰিব, জাহাজৰ পাৰ্কিঙত পাৰ্ক কৰিব। তো এয়া লাহে লাহে টাৰ্ণ লৈ আছে। এয়া চাবলৈ পাইছে, আমি আহি পালোঁ। এয়া ওপৰত ৰূপৱেৰ তাত হেৰি আছে, তাত ক্ৰচিং হয়। এয়া সকলোৱে বাট চাই আছে উমানন্দ মন্দিৰৰ। বহুত মানুহ আহিছে, আৰু আমি যোনটো জাহাজেৰে আহি আছোঁ, প্ৰত্যেক ট্ৰিপত আপোনাৰ 250 পেচেঞ্জাৰ আহি থাকে। এইটো চাবলৈ পাইছে আপোনালোকে। ধেৰ মানুহ, বহুত মানুহ, এইফালেও বহুত মানুহ, এইফালেও বহুত আছে। জাহাজ পাৰ্ক কৰিবৰ কাৰণে বান্ধি আছে ৰছীৰে। এইটো পাৰত এওঁলোকৰ কৰ্মচাৰী আছে। তো লাহে লাহে জাহাজটো সেইফালে চপাই থাকিব, আৰু এওঁলোক ৰেডি আছে। পাৰ্ক হৈ গ'ল প্ৰায়, তেতিয়া আমি আগুৱাই যাই থাকিম। তো নামিবলৈ সাজু আমি। তো আগত দেখুৱাই আছোঁ আপোনালোকক, আগত কি হয়। মন্দিৰলৈ যাম, মন্দিৰৰ ভিতৰত সোমাব নোৱাৰোঁ, তথাপি বাহিৰৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। তো বলক আমি আগুৱাই গৈ থাকোঁ।
গৈ আছোঁ বা বহুত চিৰি বগাব লাগে তথাপি গৈ আছোঁ আমিতো য়ং আমি আৰামছে বগাব পাৰোঁ কিন্তু ইয়াত বহুত বয়সীয়াল মানুহ আহি আছে এওঁলোকে যদি পাৰি আছে আমি কিয় নোৱাৰিম কওক গৈ থাকোঁ আৰু বোলক ইয়াতে সেই প্ৰাকৃতিক পৰিৱেশ যোনটো আছে বহুত ভাল লগা পৰিৱেশ মানে ইমান ভাল লাগে বা চাৰিওফালে মানে বহুত ঠাণ্ডা বতাহ আহে মানে ঠাণ্ডা বহুত ঠাণ্ডা এফালেতো গছ গছনি আছে গছ গছনি বহুত পৰিলে এফালে গছ গছনি আছে বহুত আৰু এফালে চাৰিওফালে নদী তো নদীৰ ঠাণ্ডা পানীৰ বতাহ আহি ভাল লাগে আৰু সেইটোৱে তো এয়া আমি পালোঁ তো ওপৰত যাব চেষ্টা কৰিম তো দেখি থাকক চাই থাকক ভিতৰত বহুত ভিৰ আছিলে মানুহৰ বহুত ভিৰ সেইটো কাৰণে আৰু যাব পৰা নাই ভিতৰত বাহিৰৰ পৰা ঘূৰি আহিলোঁ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু কেমেৰা কৰিম যে জুম কৰি দেখাম সেইটোও সুবিধা পোৱা নাই সেইটো কাৰণে আৰু যোৱা নাই তথাপি মানে বাহিৰৰ চিনাৰীৰ মজা লওক আপোনালোকে এয়া অলপ চাওক এইফালে পানী আছে আমি বৰ্তমান পাহাৰৰ ওপৰত আছোঁ মানে পুৰা পানী আৰু এইফালে কিবা বন্ধ কৰি ৰাখিছে তলত যোৱা ৰাস্তাটো বৰষুণৰ কাৰণে চাগে তাত ডাঙৰ শিল আছে বৰষুণ পৰিলে চাগে বিশাল হৈ যায় বহুত সেইটো কাৰণে আৰু ইয়াত বন্ধ কৰি ৰাখিছে যাব দিয়া নাই সেইটোৱে তো ভাল লাগিল চাই ইয়াত মানে বেছি দেৰি কৰিব নোৱাৰোঁ আকৌ মানে ৰিটাৰ্ণ যাব লাগিব আমাৰ ফেৰীৰ টাইমো হ'ল আকৌ তো আগত ফেৰীত কি হয় কি নহয় দেখা যাইছোঁ আপোনালোকক শুনি থাকক আৰু মানে ইয়াত আহিছোঁ এতিয়া যাবলৈ ইচ্ছা যোৱা নাই তথাপি যাবই লাগিব যাবলৈ ইচ্ছা যোৱা নাই মানে ইয়াত পৰিৱেশ যোনটো আছে বহুত ভাল লাগি আছে তো মানে এতিয়া যে গৰমৰ দিন চলি আছে আমাৰ মানে মেহচুচে হোৱা নাই মানে ইমান বঢ়িয়া মানে ৱেডাৰ ৱেডাৰ বাহিৰতো বহুত গৰম গুৱাহাটী চিটিত কিন্তু ইয়াত মানে কি হয় ইয়াত এই মানে বতাহ আহি আছে আৰু পানীৰ ঠাণ্ডা বতাহো লাগি আছে সেইটো কাৰণে ভাল লাগি আছে আৰু এটা কথা মানে সকলোৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ উমানন্দ টেম্পলৰ বিষয়ে সকলোৱে জানে ঠিকেই কিন্তু মানে এই টেম্পলটো মানে আমি কিছুমান কথা আছে কিছুমান মানে বহুতে নাজানেও সেইটো কাৰণে মই কথাটো ক'ব বিচাৰোঁ মানে উমানন্দ দেৱালয় হয় একচুৱেলি আৰু মানে শিৱ মন্দিৰ মই জনামতে শিৱ মন্দিৰ মানে পিকক আইলেণ্ড বুলিও আমি গম পাওঁ পিকক আইলেণ্ড বুলিও গম পাওঁ আমি আৰু এইটো আপোনালোকে সকলোৱে গম পায় কাছাৰী ঘাটৰ পৰা আমি আহিব পাৰোঁ উমানন্দ টেম্পল বহুত এভেইলেবল থাকে আৰু বৰ্তমান মানে কৰোণাৰ তেনেকুৱা একো প্ৰভাৱ নাই সেইটো কাৰণে টুৰিষ্ট বহুতে আহি আছে আৰু আমি আজি আহি কেনে চাউথ ইণ্ডিয়ান ফালৰ পৰা চাউথৰ পৰা বহুত মানুহ পাইছোঁ আৰু মানে ৱেষ্ট বেংগলৰ বহুত মানুহ আছে উমানন্দ টেম্পলটো মানে ৱৰ্ল্ডৰ চবতকৈ সৰু মানে আইলেণ্ড বুলি আমি গম পাওঁ আৰু এই ৰজা গদাধৰ সিংহই এই টেম্পলটো বনাইছিলে 1694ত মেবি তো 1694ত এইটো বনোৱা হৈছিলে তাৰপিছত আপোনাৰ আৰ্থকুৱেক হৈছিলে আৰ্থকুৱেক হৈ কেনে আপোনাৰ 1867ত মানে আৰু ওখ আছিলে এই টেম্পলটো 1867ত আৰ্থকুৱেক হোৱাৰ কাৰণে অলপ মানে ডবি গ'ল তলফালে
সেইটো কাৰণে মানে অলপ এতিয়া মানে বানপানী অলপ মানে ব্ৰহ্মপুত্ৰ নদীত মানে পানীটো বেছি হ'লে অলপ প্ৰব্লেম হয়। তথাপি আপোনালোকে আহিব, আহি ভিজিট কৰি যোনে যোনে চোৱা নাই সকলোৱে আহিব, আহি কিনে এবাৰ হ'লেও এই আনন্দ ল'ব সকলোৱে। আৰু মোৰ ব্লগটো চাই মানে আপোনালোকে ভাল পাব আশা কৰিছোঁ। তো আজি আৰু যাত্ৰা মানে কি আমাৰ ব্লগটো ইয়াতে শেষ কৰিম, এতিয়াতো আমি ৰিটাৰ্ণে যাম। তো সেইটো কাৰণে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ছুটিয়ে ৰাখিলোঁ। সকলোৱে ছাপোৰ্ট কৰিব, বাছ এইটোৱে সকলোৰে ওচৰত আশা ৰাখিলোঁ। এইটো কৈ আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, আৰু যোন নতুন ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু যদি ভাল লাগে আপোনালোকৰ লাইকটো কৰিবই, লগতে ভিডিঅ'ত সকলোৱে এটা শ্বেয়াৰ মাৰি দিব, এইটোৱে আৰু আশা থাকিল। তো থেংক ইউ সকলো। নতুন এটা ব্লগ লৈ নেক্সট আকৌ লগ পাম। SDRF চাগে, SDRFে পেট্ৰলিং কৰি আছে, ভাল ডিউটি কৰি আছে। ভাল লাগে কিন্তু আমাৰ অসমৰ এনেকুৱা মানে অসম আৰক্ষীৰ তৰফৰ পৰা এনেকুৱা মানে পেট্ৰলিং থাকিলে বা এনেকুৱা চোৱা চিতা কৰি থাকিলে ভাল লাগে চাই। আমি আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। যাত্ৰা মানে এতিয়া শেষ যাত্ৰা আৰু এই উমানন্দা টেম্পলৰ পৰা এতিয়া আমি আকৌ আমাৰ ফেৰী ঘাটলৈ গৈ আছোঁ, উজান বজাৰ ঘাটলৈ গৈ আছোঁ। যোৱাৰ টাইমত আমি পাছফালে থিয় হৈছিলোঁ, এতিয়া আগফালে আহিলোঁ। আগফালৰ পৰা আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ। বেক চাইডৰ লোকেশ্যনটো চাওক আপোনালোকে এবাৰ।